হেল্ল' এভৰিৱান, ক্ৰিছ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি ৱেষ্ট দিল্লীত আয়োজন হৈ যোৱা ৰাধা অষ্টমীৰ কিছু দৃশ্যাংশ আজি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে বহুতেই বেছি ভাল পাব। এইবাৰ ৰাধা অষ্টমীৰ মূল আকৰ্ষণ আছিল ইয়াৰ নৌকা বিহাৰ। এই নৌকা বিহাৰত প্ৰতিফলিত হ'ল মানসী গংগাৰ লীলা, য'ত শ্ৰীকৃষ্ণ আৰু ৰাধা ৰাণীৰ নৌকা বিহাৰ কৰিবলৈ তেওঁলোকে সৰু এটা টেম্পৰাৰী ছুইমিং পুল বনাই ৰং বিৰঙৰ নানা ফুলেৰে সজাই এই নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে। জনামতে ভগৱান শ্ৰীকৃষ্ণৰ অনেক লীলাসমূহৰ ভিতৰত এই নৌকা বিহাৰ অতি প্ৰিয়, যাৰ বৰ্ণন শ্ৰীলজীৱ গোস্বামীৰ গ্ৰন্থ গোপাল চম্পুত উল্লেখ আছে। তেওঁ বৰ্ণনা কৰে যে এবাৰ গোপীসকল ৰাধাৰাণীৰ সৈতে দৈ আৰু মাখন লৈ মানসী গংগাৰ ঘাটলৈ আহিল আৰু নাবিকক নদী পাৰ কৰি দিবলৈ ক'লে। তেওঁলোক নাৱত উঠিল আৰু নাওখন অলপ দূৰ যোৱাৰ পিছতেই ৰৈ গ'ল। গোপীসকলে সোধাত নাবিকে ক'লে যে মোৰ ভাগৰ লাগিছে, ভোক লাগিছে, দৈ আৰু মাখন দিয়া। গোপীসকলে তেওঁক খাবলৈ দিলে। কিছু সময় যোৱাৰ পিছত নাওখন আকৌ ৰৈ গ'ল। ক'লে যে মোৰ ভাগৰ লাগিছে, মই এতিয়া আৰাম কৰিম। তেতিয়া গোপীসকলে নাবিকক ক'লে যে যদি তেওঁ নাওখন নচলায় তেতিয়াহ'লে তেওঁক পানীতে পেলাই দিব। ঠিক তেনেতেই আকাশত হঠাতে মেঘে আৱৰি ধৰিলে। তীব্ৰবেগী ধুমুহা আহিলে আৰু নাওখন পানীৰ ঢৌত নাচিবলৈ ধৰিলে। এনেতে শ্ৰীমতী ৰাধাৰাণীৰ চকু সেই নাবিকজনৰ ওপৰত পৰিল। তেওঁ চিনি পালে যে সেই নাবিকজন আন কোনো নহয়, তেওঁৰ প্ৰিয় শ্ৰীকৃষ্ণই হয়। যদিও প্ৰথমতে খং কৰিছিল, পিছত গোপীসকলে এই কথা গম পাই অতি সুখী হয় যে তেওঁলোকৰেই প্ৰিয় শ্ৰীকৃষ্ণ তেওঁলোকৰ নাবিক হৈ আহিছে। শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ মাজৰ এই লীলা ভগৱান আৰু ভক্তসকলৰ মাজৰ সম্বন্ধৰ এক অদ্ভুত নিদৰ্শন। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। ঠিক তেনেদৰে আহিন মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত শ্ৰীমতী ৰাধাৰাণীৰ জন্ম হৈছিল। মান্যতা আছে যে শ্ৰীকৃষ্ণ জন্মাষ্টমী যিদৰে অতি ধুমধামেৰে পালন কৰা হয়, ঠিক তেনেদৰে ৰাধা অষ্টমীৰ দিনাখনো শ্ৰীমতী ৰাধাৰাণীৰ পূজা কৰিলে ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হয়। শ্ৰীমতী ৰাধাৰাণী আৰু গোপীসকল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় ভক্ত। কৃষ্ণ কবিৰাজৰ দ্বাৰা লিখিত চৈতন্য চৰিতামৃতত বৰ্ণনা আছে যে ৰাধাকৃষ্ণ এক আত্মা দুই দেহধাৰী। শ্ৰীকৃষ্ণ সৰ্বশক্তিমান আৰু ৰাধাৰাণী অন্তৰংগা শক্তি। এইকাৰণেই এওঁ শ্ৰীকৃষ্ণক সদায় আনন্দত ৰাখে। ৰাধাৰাণী অত্যন্ত দয়ালু আৰু তেওঁ সমস্ত জীৱৰ সেৱা শ্ৰীকৃষ্ণলৈ প্ৰেৰণ কৰা এক মাধ্যম। সেয়েহে ভক্তসকলে বিশ্বাস কৰে যে শ্ৰীকৃষ্ণৰ কৃপা পাবলৈ হ'লে শ্ৰীমতী ৰাধাৰাণীৰো কৃপা পাব লাগিব। আৰু ভগৱান শ্ৰীকৃষ্ণয়ো বিচাৰে যে যিসকল ভক্তই তেওঁক পূজা কৰে তেওঁলোকে শ্ৰীমতী ৰাধাৰাণীৰো পূজা কৰক। নৌকা বিহাৰৰ পিছত ইয়াত তেওঁলোকৰ অভিষেক কৰা হৈছে আৰু তাৰ পিছত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দৰেই 56 ভোগৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ বিভিন্ন ধৰণৰ ব্যঞ্জনেৰে সৈতে 56 বিধ ভোগ তেওঁলোকক আগবঢ়োৱা হৈছে। আৰু তাৰ পিছত সেই ভোগসমূহ প্ৰসাদ হিচাপে ভক্তসকলক বিলাই দিয়া হৈছে। Krishna, Hare Krishna, Krishna
আপোনালোকলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে বহুতে বেছি ভাল পালে।